সারা পিটিআর যুব ছাত্র ফেডারেশন লং লিভ সারা পিটিআর যুব ছাত্র ফেডারেশন জিন্দাবাদ বাঙালি ফেডারেশন জিন্দাবাদ বাঙালি ফেডারেশন লং লিভ। আমি আজি প্রথম কার্যসূচীতে আমার সংগঠনের পতাকা উত্তোলন শহীদ বেদীত শহীদতর্পণ আর মুনি ঋষিসকলৰ মাল্যৰ্পণ হল। এতিয়া আমি বিজনী আঞ্চলিক মহিলা সমিতি তাৰপিছত বিজনী আঞ্চলিক বেঙ্গলী ফেডারেশনের ওমেন্স সমিতি লগতে আমার চিৰাং জিলা সমিতি আমি গঠন কৰিম আজি। তার পিছত কালির 10 বজাৰ পৰা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। তার পিছত দুপৰীয়া 12 বজাত আমাৰ মঞ্চ মুকলি বা মঞ্চ উদ্বোধন আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল আহিব। আমি তাৰ ৰাতিত আমাৰ বোম্বেৰ প্লেবেক ছিংগাৰ আহিব। আমি 2 দিনীয়া কাৰ্যসূচীত সকল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে আমি আমাৰ সংগঠনৰ তৰফৰ পৰা মানে আহিবলৈ আন্তৰিকভাৱে অনুৰোধ কৰিছোঁ। চাওক, আমাৰ 27 তাৰিখ আৰু 28 তাৰিখৰ যিটো অধিৱেশনৰ কাৰ্যসূচী ইমান দিন ধৰি বিজনী ব্যাপক সমগ্ৰ চিৰাং ডিষ্ট্ৰিক্টত যিটো এটা গুণাগুণ চলি আছিলে, আজিৰ দিনত আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ল। আমাৰ সৰ্বপ্ৰথম প্ৰগ্ৰাম আছিলে যে আমাৰ চিৰাং জিলা সমিতিৰ পতাকা উত্তোলন, তাৰ লগত শহীদ তৰ্পণ আৰু আমাৰ লগতে আমাৰ যিবিলাক মুনি ঋষি আছে তেওঁলোকৰ মাল্য অৰ্পণ আৰু তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ। তাৰপিছত আমাৰ বিজনী আঞ্চলিকৰ পৰা আৰম্ভ কৰি বাসুগাঁও আঞ্চলিক, কাজলগাঁও আঞ্চলিক, ৰুণিঘাটা আঞ্চলিক আৰু আমাৰ বিষ্ণুপুৰ আঞ্চলিক, অক্সিগুৰি আঞ্চলিক গোটেইবিলাক আঞ্চলিকৰ আমাৰ পতাকা উত্তোলন হ'ল। আৰু বিজনী আঞ্চলিকৰ মানে আণ্ডাৰত যিবিলাক শাখা কমিটি আছে এই শাখা কমিটিৰ পতাকাবিলাক উত্তোলন কৰা হ'ল। এতিয়া আমাৰ নেক্সট কাৰ্যসূচী আছে আজি প্ৰতিনিধি সভা, যেনেকুৱা চিৰাং জিলা মহিলা সমিতিৰ প্ৰতিনিধি সভা এটা আৰম্ভ হ'ব গৈ আছে। তাৰপিছত আমাৰ বিজনী আঞ্চলিক মহিলা সমিতি গঠন আছে। তাৰপিছত আমাৰ বিজনী আঞ্চলিক সমিতি গঠন আৰু আমাৰ চিৰাং জিলা কমিটি গঠন কৰাৰ এটা চলি আছে। আৰু আমি সমগ্ৰ ৰাইজক আমি এটা আহ্বান জনাম, আমাৰ যিটো আমাৰ আজিৰ দিনত 2 দিনীয়া যিটো কাৰ্যসূচী, যিটো আমাৰ অধিৱেশন চলি আছে, ইয়াৰ মাজতে আমাৰ বাঙালীৰ যিবিলাক সমস্যা, যেনেকুৱা ডি ভোটাৰ, মাটিৰ সমস্যাৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু আমি ইয়াতে দাঙি ধৰিম আৰু যাতে আমাৰ এই সমস্যাবোৰ ইয়াৰ পৰা সমাধান হয় এইটো আমি চেষ্টা কৰিম। আৰু সকলোতকৈ আপোনালোকক জনাব পাৰি আমি আনন্দ হৈছোঁ যে আমাৰ অহাকালি মুম্বাইৰ পৰা বলিউডৰ আৰ্টিষ্ট সৃজনজিৎ ভৌমিক আমাৰ ইয়াতে আহি উপস্থিত হৈ আছে। বিজনীত হয়তো আজি এইবাৰ ফাৰ্ষ্ট বাঙালী ফেডাৰেশ্যনৰ উদ্যোগত কোনো এটা বলিউড আৰ্টিষ্ট আমাৰ ইয়াতে আহি আছে। তো আমি সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে আমি এই অধিৱেশনৰ পৰা আমি এটা ভাতৃত্ববোধ গঠন কৰিব পাৰোঁ বিজনীত। এই আশা লৈ আমি অধিৱেশনটো পাতিছোঁ আৰু সকলোৰে সহায় আৰু সহযোগিতা আমি কামনা কৰিলোঁ। ধন্যবাদ।